হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ মৃদু ব্লগ এণ্ড কিটচেন চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটিত মই মোৰ দৈনন্দিন জীৱনটোৰ লগতে কিছু ৰেচিপি আপোনাৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চেনেলটি চাই ভাল পাব। এই চেনেলটোত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে জনাব। মই আপোনালোকৰ মাজলৈ সেইসমূহ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ', কিবা কথা কোৱাত ভুল হ'বও পাৰে, আপোনালোকে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। সকলোৰে ঘৰতে বনায়ে থকা হয়, তেনেকৈ ময়ো বনাওঁ। মই ইমান ভাল ৰান্ধিব নাজানো, তথাপিও চেষ্টা কৰোঁ। তাৰে দুই এটা আপোনালোকৰ মাজলৈ নিম বুলি এই চেনেলটো খুলিছোঁ। আপোনালোককো দেখাওঁ, নিজেও বনোৱা হ'ব। বতৰটো ইমান ভাল নহয়, বৰষুণেই দি আছে দিনটো। বহুত বৰষুণ, গোটেই পানী হৈ গৈছে চবফালে। আজি আপোনালোকৰ সৈতে গাহৰিয়ে বনাওঁ নেকি, বইল গাহৰি। ব'লকচোন। পাছবেলা বতৰটো অলপ ভাল কৰা দেখি মই মানুহজনৰ লগত টাউনৰ ফালে অলপ ওলাই আহিলোঁ। মোৰো কেইটামান বজাৰ কৰিবলগীয়া আছে আৰু মাংসটোও লৈ ল'ম। আমাৰ ইয়াতে আকৌ মাংসটো ওচৰত পোৱা নাযায়। খাওঁ বুলি ক'লে অলপ দূৰলৈ আহিব লাগে। এতিয়া লৰালৰিকৈ বজাৰখিনি কৰি ঘৰলৈ গৈ আছোঁ। এতিয়া ঘৰ আহি পাইছোঁ আৰু বৰষুণ জাকো দিছে। এতিয়া মই মাংসখিনি ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এটা কুকাৰত এটা চিটি মাৰিবলৈ ভৰাই দিছোঁ। যিহেতু আমি দুজনেই খাম, ইমানখিনি মাংস আমাক দৰকাৰ নহয়। আৰু এতিয়া মই গেছটো জ্বলাই ইয়াতে কুকাৰটো বহাই দিছোঁ। আৰু মই এটা চিটি আহিবলৈ দিম। এতিয়া চিটি আহিলে মাংসটো বইল হৈ গ'ল। এতিয়া মাংসখিনি মই এখন কাঁহীত উলিয়াই ল'লোঁ। আৰু ইয়াতে মই কেইপিচমান আলু এড কৰি দিছোঁ। আৰু ইয়াতে মই দিছোঁ আদা নহৰু পেষ্ট, ৰঙা জলকীয়া, তেজপাত, পাঁচফোৰণ, 3টা পিঁয়াজ আৰু বাঁহৰ গাজ, জলকীয়া, 2টা বিলাহী, নিমখ। আৰু ইয়াতে মই বইল বনাম, সেইকাৰণে মোক তেল আৰু হালধি নালাগে। এতিয়া মই কেৰাহীখন পাতি ল'লোঁ আৰু অলপ গৰম হ'বলৈ দিলোঁ। এতিয়া মই এই গৰম হোৱা কেৰাহীখনতে মাংসখিনি দি দিলোঁ, যিখিনি যে মই বইল কৰি থৈছিলোঁ। এতিয়া মই ভালদৰে লৰাই দিলোঁ। আৰু লৰাই ইয়াৰ পৰা মই তেলটো ওলোৱালৈকে ভাজি থাকিম। এতিয়া মই অলপ টাইম সিজিবলৈ দিম। ঢাকনিখন লগাই দিছোঁ। এতিয়া মাংসখিনিৰ পৰা অলপ তেল ওলাবলৈ লৈছে। তেলটো ওলাব লওঁতে মই অলপ নিমখ দি দিছোঁ ইয়াতে। আপোনালোকে নিজৰ জোখমতে দিব, কিমানখিনি নিমখৰ প্ৰয়োজন হয়। আৰু নিমখখিনি দি আকৌ অলপ লৰাই দিছোঁ। তাৰ পৰা অলপ সিজিবলৈ দিম। ইয়াতে মোৰ ধুনীয়াকৈ তেলখিনি ওলাই গৈছে। এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজকেইটা দি দিছোঁ। আৰু ইয়াতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। আৰু কাটি থোৱা বিলাহীকেইটাও ইয়াতে মই দি দিছোঁ। মই খুব সৰু সৰুকৈ কাটিছোঁ, যাতে সোনকালে সিজি যায়। আৰু ইয়াতে মই 15-20টামান গোটা জালুক এড কৰিছোঁ।
আৰু মই এতিয়া এনেকৈয়ে সিজিব দিলোঁ। এতিয়া মই ইয়াতে কেইপিচমান আলু এড কৰি দিছোঁ। আৰু মই ইয়াত দিছোঁ বাঁহৰ গাজটো। আপোনালোকে ভাবিছে চাগে আমাৰ ইয়াৰ বাঁহৰ গাজটোতো এনেকুৱা নহয়। এইটো অৰুণাচলৰ সিহঁতৰ লোকেল বাঁহগাজ বোলে। সিহঁতে বোলে এনেকৈ থয় বটলত, বহুত দিন ভাল হৈ থাকে বোলে। আৰু আমাৰ এইটো লোকেল বাঁহগাজটো গোটেই একেই টেষ্ট। এতিয়া মই ঢাকি দিলোঁ আৰু অলপ পাছত চাইছোঁ ইমান ধুনীয়া গোন্ধ আহিছে, বাঁহৰ গাজৰ গোন্ধটো। আৰু ইয়াতে মই অলপ গৰম পানী দিছোঁ। বইল বুলি ক'লে মোৰ অলপ জোল টাইপ খাই ভাল লাগে। আপোনালোকে নিজৰ পৰিমাণে দিব, কিমানখিনি লাগে। এতিয়া মই অলপ টাইম উতলিবলৈ দিলোঁ। মোৰ মাংসটো প্ৰায় হৈয়ে গ'ল। কালাৰটো ধুনীয়া আহিছে, সকলোবিলাক সিজি গৈছে। আপোনালোকে এনেদৰে একদম চিম্পুলকৈ ঘৰতে বনাবচোন। আৰু মই অলপ টাইম উতল অহাৰ পাছত নমাই দিম। এফালে মই ভাতটো বহাই দিলোঁ। এতিয়া ভাত পানী বনোৱা হ'ল আৰু বইল গাহৰি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব। অলপ পাছত ভাতটো খাই দিম আৰু কথা কোৱাৰ অভ্যাস ইমান নাই, তথাপিও চেষ্টা কৰিছোঁ। কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। বইল গাহৰিৰ সৈতে আজি মোৰ থালিখন আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টি কেনেকুৱা পালে সকলোৱে জনাব বুলি আশা কৰিলোঁ। আৰু সকলোলৈ বহুত বহুত মৰম জনালোঁ।